মাল্টিপল চেনেল ব্যৱহাৰ কৰাৰ বিষয়ে এনেতো আপুনি ইউটিউবত বহুত ভিডিঅ' পাই যাব, কিন্তু একচুৱেল যোনটো সঁচা ইনফৰমেশ্যন হয় আজি আপোনাক মই এই ভিডিঅ'ত ক'বলৈ গৈ আছোঁ। কিছুমানে কিবা ক'ব, কিছুমানে কিবা ক'ব, কিন্তু একেবাৰে যোনটো সঁচা ইনফৰমেশ্যন হয় আজি আপোনাক মই এই ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম। আপুনি যদি এজন ইউটিউবাৰ তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। সেইবাবে ভিডিঅ'টো ভাল লাগিলে আপুনি লাইক কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ ইউটিউবৰ লগত জড়িত ইউটিউব টিপছৰ ভিডিঅ' আপোনালোকে এই চেনেলটোত পাই থাকিব। নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু অসম টেক 20 চেনেললৈ আপোনাক সকলোকে মই একেবাৰে স্বাগতম জনাইছোঁ। অলৱেজ বিলিভ ইন ট্ৰুথ। চাওক, ইয়াত দুটা কথা বুজিবলগীয়া। বহুত মানুহৰ হাতত এটা মোবাইলে থাকে আৰু তেওঁলোকে চিন্তা কৰে যে তেওঁলোকৰ এটা মোবাইলে তেওঁলোকে মাল্টিপল চেনেল মানে দুটা বা তিনিটা তেওঁলোকে চেনেল ব্যৱহাৰ কৰিব বা তেওঁলোকে চেনেল ক্ৰিয়েট কৰিব পাৰিব নোৱাৰিব, আৰু যদি কৰে তেতিয়াহ'লে তেওঁলোকৰ কিবা অসুবিধা হ'ব নেকি তাৰ পৰা। দ্বিতীয়টো কথা, মাল্টিপল চেনেল যদি আমি বেলেগ বেলেগ মোবাইলটো চলাওঁ তেতিয়াহ'লে কিবা আমাৰ প্ৰব্লেম হ'ব নেকি। আৰু তৃতীয়টো কথা, মাল্টিপল চেনেল খুলিব লাগে নালাগে। তেন্তে এজ এ ক্ৰিয়েটৰ হিচাপে আপোনাক ক'বলৈ বিচাৰিছে, আপুনি এজন যদি ইউটিউবাৰ হয় তেতিয়াহ'লে আপুনি মাল্টিপল চেনেল খুলিব লাগে। মইতো এইটো ক'ব বিচাৰোঁ যে আপোনাৰ যদি এটা চেনেল গ্ৰ' হৈছে তেতিয়াহ'লে আপুনি এবছৰ বা 1.5 বছৰ পিছত আকৌ এটা আপোনাৰ চেনেল গ্ৰ' কৰাওক। আপুনি এটা আকৌ চেনেল খোলক, যাতে আপোনাৰ যদি এই চেনেলটো বন্ধ হৈ যায় কিবা কাৰণ তেতিয়াহ'লে আপুনি দ্বিতীয়টো চেনেলত আপোনাৰ কিবা এটা ইনকাম আপুনি কৰিব পাৰিব। এনেইতো প্ৰায় ইউটিউবাৰবোৰে 3-4টাকৈ চেনেল থাকে, মোৰো 3টা চেনেল আছে। আমি 2টা চেনেল প্ৰায় সদায় ব্যৱহাৰ কৰোঁ, মানে আমি তাত ভিডিঅ' আপলোড কৰি থাকোঁ আৰু বাকীবোৰ কেতিয়াবা দিওঁ আমি। ধৰি লওক আপুনি এই বছৰ চেনেল এটা বনালে, আপুনি এবছৰ কাম কৰিলে, আপোনাৰ কিছুমান এক্সপিৰিয়েঞ্চ হ'ল, আপোনাৰ এক্সপিৰিয়েঞ্চ বাঢ়িলে ভিডিঅ'টোৰ ওপৰত, আপুনি ভিডিঅ' বনোৱাৰ ওপৰত, আপোনাৰ ভিডিঅ' এডিটিঙৰ ওপৰত অলপ এক্সপিৰিয়েঞ্চ হ'ল। তাৰপিছত আপুনি আকৌ আপোনাৰ দ্বিতীয়টা চেনেল আপুনি খুলিব লাগে। এতিয়া মেইন কথাটো হ'ল যে আমি এটা ফোনত আমাৰ মাল্টিপল চেনেল আমি খুলিব লাগে নে নালাগে। এটা ইমেইল আইডি দিয়ে মাল্টিপল চেনেল খুলিব লাগে নে বেলেগ বেলেগ ইমেইল আইডি আমি আমাৰ মাল্টিপল চেনেল খুলিব লাগে। তেনে চাওক, আপুনি যদি আপোনাৰ এটা মোবাইলত যদি আপুনি 3টাও চেনেল চলায় তেতিয়াহ'লে আপোনাৰ কোনো প্ৰব্লেম নাই। দ্বিতীয়টো কথা, ধৰি লওক আপুনি এটা ফোনত আপোনাৰ মাল্টিপল চেনেল চলাই আছে, আপুনি বেলেগ বেলেগ ইমেইল আইডি দি পেলাই, তেতিয়াও আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। আপুনি চুইচ একাউণ্ট কৰি আপুনি বেলেগ বেলেগ মাল্টিপল চেনেল আপুনি আপোনাৰ এটা মোবাইল খুলিব পাৰে, তাত কোনো ধৰণৰ প্ৰব্লেম কেতিয়াও নহয়। মোৰ এই যোনটো ফোন মই ৰেকৰ্ডিং কৰি আছোঁ সেইটোত মোৰ 3টা চেনেল চলাই আছোঁ মই, আৰু মোৰ আজিলৈকে কোনো ধৰণৰ কোনো প্ৰব্লেম হোৱাই নাই। তো সেইবাবে আজিৰ পৰা আপুনি এই কথাটো কেতিয়াও নাভাবিব যে আপুনি যদি এটা মোবাইলত মাল্টিপল চেনেল চলায় আপোনাৰ কিবা প্ৰব্লেম হ'ব বুলি। আপোনাৰ কেতিয়াও কোনো প্ৰব্লেম নহয়। এতিয়া প্ৰশ্ন হ'ল যে মাল্টিপল চেনেলৰ প্ৰব্লেম ক'ত হয়। চাওক, আপুনি ধৰি লওক আপোনাৰ এটা মোবাইলত আপুনি এটা ইমেইল আইডি দি পেলাই আপুনি আপোনাৰ চেনেল খুলিছে, কিন্তু তেতিয়া যদি যিকোনো এটা চেনেলত যিকোনো এটা মোবাইলত মানে 3টা চেনেলৰ ইমেইল আইডি আপোনাৰ বেলেগ বেলেগ মোবাইলত আছে, আৰু আপোনাৰ 3টা চেনেলৰ এক্সেছ যদি আপোনাৰ এটা ইমেইল আইডিতে আছে তেতিয়াহ'লে কিন্তু আপোনাৰ প্ৰব্লেম এটা হ'বলৈ পাৰে। মানে আপোনাৰ 3টা চেনেলৰ গুগল এপচেঞ্চ যদি এটাই হয় তেতিয়াহ'লে কিন্তু আপোনাৰ প্ৰব্লেম হ'ব পাৰে। কাৰণ ধৰি লওক আপোনাৰ যদি কোনোবা এটা চেনেলত কিবা এটা কাৰণত এপচেঞ্চ বন্ধ হৈ যায় তেতিয়াহ'লে কিন্তু আপোনাৰ বাকী দুটা যিকেইটা চেনেল আছে সেই দুটা চেনেলৰ এপচেঞ্চ কিন্তু ব্লক হৈ যাব। মানে আপোনাৰ যিহেতু এপচেঞ্চ একাউণ্ট এটাই, আপুনি চেনেল চলাই আছে 3টা, কিন্তু আপোনাৰ যদি এটা চেনেলত কিবা এটা কাৰণত আপোনাৰ এপচেঞ্চ বন্ধ হৈ যায়, মানে গুগল এপচেঞ্চটো ব্লক হৈ যায়, তেতিয়াহ'লে কিন্তু আপোনাৰ বাকী দুটা যিকেইটা চলি আছে চেনেল সেই চেনেলকেইটাৰ এপচেঞ্চ একাউণ্টকেইটাও কিন্তু বন্ধ হৈ যাব। তেতিয়া আপোনাৰ যি দুটা চেনেল বাচি আছে সেই চেনেলকেইটাতো কিন্তু আপুনি কিন্তু কোনো ধৰণৰ এপচেঞ্চ একাউণ্ট এড কৰিব নোৱাৰিব। কিন্তু আপোনাৰ যদি কোনো এটা চেনেলত কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই তেতিয়াহ'লে আপুনি যিকোনো সময়ত আপোনাৰ এপচেঞ্চ আপুনি বেলেগ বেলেগ চেনেল আপুনি এড কৰিব পাৰে। মানে আপুনি 3টা এপচেঞ্চ একাউণ্ট 3টা আপুনি চেনেলত দিবলৈ পাৰে, তেতিয়া কিন্তু কোনো প্ৰব্লেম নহয়। কিন্তু আপোনাৰ যদি এটা চেনেলত কিবা কাৰণত এপচেঞ্চ বন্ধ হৈ গৈছে তেতিয়াহ'লে কিন্তু আপোনাৰ বাকী দুটা চেনেলতো এপচেঞ্চ বন্ধ হৈ যাব। দ্বিতীয়টো কথা হ'ল, আপোনাৰ ধৰি লওক এপচেঞ্চ একাউণ্ট 3টা আছে, আপোনাৰ চেনেলো 3টা আছে, আপোনাৰ চেনেল 3টা চলি আছে, আপোনাৰ এপচেঞ্চ একাউণ্ট 3টাও চলি আছে, তেতিয়াও কোনো প্ৰব্লেম নাই। আপোনাৰ কোনোটোৰ লগত যদি কোনটো লিংক নাইকিয়া তেতিয়াহ'লে কোনো প্ৰব্লেম নাই, আপুনি ধুনীয়াকৈ চলাই থাকক। আপোনাৰ এটা মোবাইলত আপুনি 3টা কি আপুনি 4টা এপচেঞ্চ একাউণ্ট খোলক, আপুনি 5টা আপুনি ইমেইল আইডি খোলক, আপোনাৰ চেনেল খোলক, তাত কোনো প্ৰব্লেম নাই, আপোনাৰ ধুনীয়াকৈ চলি থাকিব। কিন্তু ধৰি লওক আপুনি যদি এটা ইমেইল আইডি দি পেলাই আপুনি 3টা চেনেল খুলিছে আৰু আপুনি 3টা মোবাইলত 3টা চেনেল চলাই আছে, আৰু কিবা এটা কাৰণ আপোনাৰ যিকোনো চেনেল তাত কমিউনিটি গাইডলাইন ষ্ট্ৰাইক লাগি বোলে আপোনাৰ এটা চেনেল বন্ধ হৈ গ'ল, তেতিয়াহ'লে কিন্তু আপোনাৰ বাকী দুটা চেনেলটো প্ৰব্লেম হ'ব। যিহেতু আপোনাৰ ইমেইল আইডি এটাই, সেইবাবে ইউটিউবে ভাবিব যে এই এটা চেনেলত যদি কিবা এটা গণ্ডগোল আছে তেতিয়াহ'লে বাকীবোৰতো গণ্ডগোল লগাৰ চান্স থাকে। মানে এটা চেনেলত যদি কমিউনিটি গাইডলাইন ভংগ কৰিছে বাকীবোৰো কৰাৰ চান্স থাকে, তেওঁলোকে এনেকুৱা আহিব আৰু তেওঁলোকে আপোনাৰ বাকী দুটা চেনেলটো ষ্ট্ৰাইক মাৰি দিবলৈ সম্ভাৱনা থাকে। নেক্সট হ'ল, চাওক, ধৰি লওক আপোনাৰ এটা ইমেইল আইডি আছে, আপোনাৰ এটা মোবাইল আছে আৰু এটা চেনেল আছে, আপুনি ধুনীয়াকৈ চলাই গৈ আছে, কিন্তু কিবা কাৰণত যদি সেই চেনেলটো ষ্ট্ৰাইক লাগি পেলাই বন্ধ হৈ যায়, কমিউনিটি গাইডলাইন ষ্ট্ৰাইক বা কিবা এটা কাৰণত যদি বন্ধ হৈ যায়, ইউটিউবে যদি ডিলিট কৰি নিজৰ ফালৰ পৰা, তেতিয়াহ'লে কিন্তু আপুনি যদি পিছত সেই ইমেইল আইডিটো আকৌ ব্যৱহাৰ কৰি যদি কিবা এটা চেনেল খোলে তেতিয়াহ'লে কিন্তু আপোনাৰ প্ৰব্লেম হ'ব। মানে এবাৰ যিটো ইমেইল আইডি আপোনাৰ কিবা কাৰণত বন্ধ হৈ গ'ল, মানে আপোনাৰ চেনেলটো বন্ধ হৈ গ'ল, আৰু সেই ইমেইল আইডি যদি আকৌ যদি আপুনি ব্যৱহাৰ কৰি কিবা এটা চেনেল বনাই দিয়ে
তেতিয়াহ'লে কিন্তু আপোনাৰ প্ৰব্লেম হ'ব, কাৰণ ইউটিউব এজ এ পাৰ্চন আপোনাক চিনি পায়। আপোনাৰ যেতিয়া ইমেইল আইডিটো দিব, তেতিয়া আপুনি যেন ভাল ভিডিঅ' নিদিলেও কিন্তু তেওঁলোকৰ চকু আপোনাৰ চেনেলৰ ওপৰত থাকিব, আৰু তেওঁলোকে যিকোনো সময়ত আপোনাক ষ্ট্ৰাইক দি দিব পাৰে। কথাটো বুজিলেনে? সেইবাবে আপুনি আপোনাৰ পুৰণা ইমেইল আইডি যদি আপোনাৰ কিবা কাৰণত কেতিয়াবা বন্ধ হৈ গৈছে, সেই ইমেইল আইডি আপুনি ব্যৱহাৰ নকৰাই ভাল। আপুনি যদি ইউটিউবৰ পলিচি গাইডলাইনছ মানি চলে, আপুনি যদি ইউটিউবৰ ৰুলবোৰ ভংগ নকৰে, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ কেতিয়াও প্ৰব্লেম নহয়। আপুনি যিমানটা বিচাৰে আপুনি সিমানটাই চেনেল বনাব পাৰে। আপুনি মাল্টিপল চেনেল আপোনাৰ এটা মোবাইলতে আপুনি ৰান কৰিব পাৰে। লাগিলে আপুনি এটা ইমেইল আইডি দিয়ে বনাওক বা আপুনি মাল্টিপল ইমেইল আইডি দিয়ে বনাওক, আপোনাৰ কেতিয়াও কোনো ধৰণৰ প্ৰব্লেম নহয়। কিন্তু আপোনাৰ যদি কোনোবা এটা চেনেল কেতিয়াবা যদি কমিউনিটি গাইডলাইনছ ষ্ট্ৰাইক লাগিব বা কিবা ষ্ট্ৰাইক লাগিবলৈ যদি কমিউনিটি গাইডলাইনছ ভংগ কৰাৰ বাবে আপোনাৰ চেনেল যদি ডিলিট হৈছে, আৰু তাৰপিছত যদি আপুনি সেই ইমেইল আইডিটো ব্যৱহাৰ কৰিবলৈ আপুনি লাগিলে বেলেগ মোবাইল যদি ব্যৱহাৰ কৰক বা আপুনি লেপটপতে ব্যৱহাৰ কৰক, আপুনি কম্পিউটাৰ ব্যৱহাৰ কৰক, আপুনি লাগিলে আন যিকোনো ডিভাইচতে ব্যৱহাৰ কৰক, আপুনি সেই যদি ইমেইল আইডিটো আকৌ এবাৰ ব্যৱহাৰ কৰে আৰু তাৰপিছত যদি আকৌ আপুনি চেনেল বনাই দিয়ে, তেতিয়াহ'লে কিন্তু আকৌ আপোনাৰ প্ৰব্লেম হ'ব। আপোনাৰ চেনেলৰ ওপৰত ইউটিউবৰ সম্পূৰ্ণ চকু থাকিব, আৰু আপোনাৰ চেনেলত যিকোনো সময়ত সাধাৰণ এটা ভুল পালে তেওঁলোকে কিন্তু ইউটিউবৰ পৰা ৰিমুভ কৰি দিব। তো আশা কৰিছোঁ আপোনালোকে বুজি পালে এই ভিডিঅ'টোৰ পৰা যে আপুনি আপোনাৰ মোবাইলত, আপুনি আপোনাৰ লেপটপত, আপুনি আপোনাৰ ডেস্কটপত কিমানটা চেনেল আপুনি ৰান কৰিব পাৰে। আপুনি আপোনাৰ মোবাইলত, আপুনি আপোনাৰ ডেস্কটপত 6টা, 7টা, 8টা আপুনি যিমান পাৰে আপুনি চেনেল বনাওক, তাত কোনো প্ৰব্লেম নাই। কিন্তু আপুনি জাষ্ট ইউটিউবৰ কমিউনিটি গাইডলাইনছটো ফ'ল' কৰিবলৈহে আপুনি ষ্টেপবোৰ ল'ব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছেই, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইমানেই অসম টেক 27 চাইটৰ পৰা আপোনাক সকলোকে মই ধন্যবাদ জনাইছোঁ।